আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু জন্মাষ্টমীৰ উপলক্ষে আমি আমাৰ ঘৰৰ থাপনাতে সৰুকৈ এখনি শৰাই আগবঢ়াবলৈ লৈছো আৰু কি কৰিছো সকলোবিলাক আপোনালোকক দেখুৱাই যাম। আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব বুলি। আনহাতে কেঁচা মিঠৈ বনাইছিলো আৰু তাৰ কেঁচা মিঠৈ ভিডিওটো মই বনাই থকাৰ পিছতে আপোনালোকলৈ লগালগ আগবঢ়াই দিলো। সেই কাৰণে ইয়াত বনাই থকা ভিডিওটো দিয়া নাই। যদি কোনোবাই চাব বিচাৰে চাবগৈ পাৰে, মই দিয়া আছে। আৰু লগতে আৰু কেনেকুৱা এনে ধৰণে যদি বনাই খায় আপোনালোকে বেলেগ লাডু খাবলৈ মানে ভাল নাপাব। এইটোৱে এনে ধৰণেই বনাই আপোনালোকৰ খাবলৈ মন যাব। কেনেকৈ বনালো সম্পূৰ্ণ ইয়াৰ আগত ভিডিওটো চালে আপোনালোকে গম পাব। আৰু বলক তেতিয়া হলে আজি জন্মাষ্টমী এইফালে আমাৰ গোসাঁই ঘৰত শৰাই এখন পাতিবলৈ লৈছে আৰু এয়া শৰাইখন পাতি লৈছে আগতীয়াকৈ। তাৰ পিছতে আপোনালোকক কি কৰো সেইখিনি দেখুৱাই যাম। আচলতে আমি ঘৰতেহে এনে নিয়ম এটা কৰিছো, নামঘৰলৈ যোৱা হোৱা নাই, নতুন ঠাইত আহিছো। মানে এতিয়া যাম লাহেকে আৰু গলে আপোনালোকক নিশ্চয় দেখুৱাম বাৰু। আৰু সেইকাৰণে কমকৈ ঘৰতে অকমান মাহ প্ৰসাদৰ যোগাৰ কৰিছো। বাহুং শঙ্খ চক্র গদাধরং পীতাম্বরং ধারং নিত্যং বনমালা বিভূষিতং শ্রীবৎসাঙ্গং জগৎহিতু শ্রীকৃষ্ণ শ্রীধরং হরি প্রপদ্যহং সদাদেবং সর্বকামার্থসিদ্ধিয়ে প্রণমামি সদাদেবং বাসুদেবং জগৎপতি। ওম নমো ব্রহ্মণ্য দেবায় ব্রাহ্মণায় জয়শ্রীপতিতে কৃষ্ণ গোবিন্দায় নমো। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে আমাৰ থাপনাত আগবঢ়োৱা শৰাইখনি আমি প্ৰথম এনেধৰণে আৰম্ভ কৰিছো। এয়া পাঁচমুখী চাকিগছি জ্বলাই আৰতি কৰা হৈছে আৰু বাকীখিনি আপোনালোকে চাই যাব গম পাব। শ্ৰীকৃষ্ণৰ অস্তুত্ৰৰ শতনাম পাঠ কৰা হৈছে। আপোনালোকে মন দি শুনিব। গোটেইখিনি শুনাবলৈ হ'লে বহুত দীঘল হ'ব। অকণমান আপোনালোকক শুনাবলৈ বুলি ভিডিওটো ধৰি ৰাখিছিলোঁ। মৎস্যগন্ধা ৰাখে নাম তিলোকৰপতি, শুক্ৰাচাৰ্য নাম ৰাখে অখিল বান্ধৱ, বিষ্ণুলোক নাম ৰাখে দেৱশ্ৰী মাধৱ। এনেকৈয়ে আজি আমি আমাৰ ঘৰৰ থাপনাখনত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এখনি শৰাই আগবঢ়াই আমি আজিৰ দিনটো পালন কৰিলোঁ। আৰু কেনেকুৱা পালে ভিডিওটো চাই জনাবলৈ নাপাহৰিব। একেবাৰে অনুষ্টুপীয়াকৈ পালন কৰা হৈছে, যিহেতু আমি এয়া ঘৰতে কৰিছোঁ সেইকাৰণে। আৰু ওচৰ চুবুৰীয়াক মাতি পেলাই যিটো সকলো নামঘৰলৈ গৈছে সেইকাৰণে এনেকৈ ৰাখিছে। আৰু এয়া প্ৰসাদৰ পাতখন আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। নিশ্চয় আপোনালোকে আজি ভিডিওটো চাই ভাল পাব বুলি আশা ৰাখিলোঁ।